Hello everyone, welcome to my channel. আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো বগৰিৰ আচাৰৰ এটা ৰেচিপি। আশা কৰোঁ আপোনালোকে বগৰিৰ এই আচাৰৰ ৰেচিপিটো চাই নিশ্চয়কৈ ভাল পাব আৰু উপকৃত হ'ব। আৰু যদি ভাল পায় তেন্তে লাইক কমেন্ট কৰিব আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। যিহেতুকে এইটো সময়ত বগৰি পোৱা যায়, আপোনালোকেও এইদৰে আচাৰ বনাই বহুত দিনলৈকে খাই থাকিব পাৰিব। আৰু প্ৰথম সাধাৰণতে বগৰি এই আচাৰটো বনাবলৈ কেঁচা বগৰি হ'লেও কোনো কথা নাই, বেছি পকা এইটো আচাৰত নালাগে আৰু বেছি পকা বগৰি হলে মানে আপোনালোকে বেলেগ এটা মিঠা আচাৰ বনাব পাৰে, যিটো ৰেচিপি মই এই চেনেলটোত দিয়া আছে। আৰু আপোনালোকে এইদৰে কেঁচা বগৰিখিনি ঠাৰিটো হেত অতৰাই ল'ব আৰু তাৰ পাছত ঠাৰিটো অতৰাই লোৱাৰ পাছত মই অলপ ৰ'দত দি দিম। এইদৰে মই ঠাৰিকেইটা অতৰাই লৈছোঁ, আপোনালোকে এইদৰে অতৰাই ল'ব। সাধাৰণতে এইখিনি কেঁচা হয় বগৰিখিনি আৰু পকাখিনি মই ইয়াৰ পৰা বেলেগ কৰি ল'ম, দুইখিনি সেপাৰেট কৰি ল'ম আৰু পকা বগৰিৰ মিঠা আচাৰ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইদৰে মই গোটেইখিনি এটা এটাকৈ অতৰাই লৈছোঁ। এ দেখিছেনে, এখন কাঁহীত নহবা আপোনালোকে কিবা চালনীত দিওঁ বুলিও দিব পাৰে। মই 3 দিনমান ৰ'দত দি দিম আৰু 3 দিনমান ৰ'দত দি দিয়াৰ পাছত ইয়াৰ পানীখিনি একেবাৰে নাইকিয়া হৈ যাব। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিব যাতে বগৰিখিনি বহুত বেছি শুকান বা কৰকৰীয়া হৈ নাযায়। বেছি কৰকৰীয়া হৈ গ'লে মানে খাবলৈ বেয়া হ'ব। আৰু এয়া দেখিছে নিশ্চয় আপোনালোকে। এতিয়া মই মছলাখিনি লৈ লৈছোঁ। মছলাখিনিত মই পাঁচফোৰণ লৈছোঁ, মেথি গুটি লৈছোঁ, জিৰা লৈছোঁ এচামুচ। মেথিটো আপোনালোকে কমকৈ দিব, আধা চামুচ দিব, বাকীখিনি আপোনালোকে এচামুচ দিব পাৰে। কালজিৰা লৈছোঁ, চৰ্ফ কেইটামান লৈছোঁ, লগতে জনি আৰু কেইটামান ধনিয়া গুটি লৈছোঁ। আপোনালোকে ইয়াতে গোটেইখিনি এচামুচ দিব পাৰে, পাঁচফোৰণটো আপোনালোকে 2 চামুচ দিবও পাৰে। কিন্তু যোনখিনি মেথি গুটি হয়, মেথি গুটিখিনি বহুত বেছি দিলে তিতা লাগিব, সেইটো কাৰণে অকণমান কমাই দিব। তাৰপাছত মই এইখিনি ধুনীয়াকৈ ৰোষ্ট কৰি ল'ম। আৰু মছলাটোৱে মেইন নহয় জানো যিকোনো আচাৰত, সেইটো কাৰণে আপোনালোকে মছলা ঠিকমতে ল'ব। আৰু এইদৰে মই মছলাখিনি লৈ ল'লোঁ। লগতে মই সৰিয়হ কেইটামান লৈছোঁ, 2 চামুচ সৰিয়হ। আৰু সৰিয়হ আপোনালোকে স্কিপ কৰিব পাৰে, দি দিবও পাৰে, কোনো কথা নাই। সৰিয়হ দিলে মানে খাবলৈ ভালেই হয়। আৰু কেইটামান জলকীয়া লৈ লৈছোঁ। আৰু এইদৰে অকণমান আৰু কেইটামান জলকীয়া ল'ম, মই আপোনালোকক দেখাবলৈ কেইটামানহে দেখাইছোঁ, কিন্তু জলকীয়া আৰু কেইটামান দিব। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি দিব, বেছি জ্বলা নকৰিম বুলি জলকীয়া কমকৈ দিব পাৰে, কিন্তু যিহেতুকে মই বগৰী জ্বলা আচাৰ বনাম সেইটো কাৰণে জলকীয়া কেইটামান সৰহকৈ দিম। এতিয়া মই মছলাখিনি ৰোষ্ট কৰি লৈছোঁ, লগতে মই জলকীয়াখিনিও ইয়াতে ৰোষ্ট কৰি ল'ম। নহ'লে জলকীয়াত কিবা পানী লাগি থাকিলে মানে আচাৰখিনি সোনকালে বেয়া হৈ যাব পাৰে, সেইটো কাৰণে গোটেইখিনি বস্তু পানীৰ পৰা একেবাৰে ৰিমুভ কৰি ল'ব। আৰু মছলাখিনি অলপ এটা দুটা ফুটাৰ লগে মই সেইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু এয়া দেখিছেনে, বগৰীখিনি ভালকৈ শুকুৱাই ল'লোঁ। আৰু শুকুৱাই লোৱাৰ পাছত আমাৰ বগৰীখিনি ধুনীয়াকৈ আমি কাটি ল'ম। আৰু এটা পাত্ৰত মই বগৰীখিনি সৰুকৈ কাটি লৈছোঁ। আপোনালোকে গোটাকৈও বনাব পাৰে, কিন্তু কাটি ল'লে মানে বেছি ভাল হয়, মছলাবিলাক ভালদৰে সোমাই যায়। এইদৰে মই এটা এটাকৈ বগৰী কাটি লৈছোঁ। আৰু গোটেইখিনি কাটি লোৱাৰ পাছত মই আপোনালোকক দেখাই আছোঁ নেক্সট ষ্টেপকেইটা। এই দেখিছেনে, মই বগৰীকেইটা গোটেইখিনি কাটি ল'লোঁ। আৰু এইদৰে সৰুকৈ কাটিলোঁ। এটা বগৰী কমেও 3 ফালমান কৰিলোঁ। আৰু গুটিখিনি দি দিছোঁ। আপোনালোকে বগৰী গুটিখিনি দিলে মানে খাবলৈ ভালেই হয়, সেইটো কাৰণে দি দিছোঁ। লগতে মই এচামুচ নিমখ দি দিছোঁ, আপোনালোকে নিমখটো নিজৰ জোখ অনুসৰি দিব পাৰে। লগতে এচিকুট হালধি দি দিছোঁ। আৰু হালধিখিনি ভালদৰে মিক্স কৰাৰ পাছত মই যোনখিনি মছলা গ্ৰাইণ্ড কৰি থৈছিলোঁ সেইখিনিও তাতেই এড কৰি দিম। আৰু মছলাখিনি এড কৰি দিয়াৰ পাছত মই ইয়াতে গৰম কৰি থোৱা মিঠাতেল অলপ এড কৰি দিম। মিঠাতেলখিনি এখন কেৰাহীত গৰম কৰি লৈছিলোঁ আৰু সেইখিনি ইয়াতে এড কৰি দিম। লগতে মই জলকীয়া গ্ৰাইণ্ড কৰি লৈছিলোঁ, সেইখিনি ইয়াত এড কৰি দিছোঁ। আৰু মিঠাতেলখিনি আপোনালোকে কেঁচা মিঠাতেল দিব পাৰে, কিন্তু গৰম কৰি থোৱা দিলে মানেও ভালেই হয়। মই কেঁচা আৰু গৰম মিঠাতেল দুইটাই ইয়াত এড কৰি দিম। এয়া দেখিছেনে, মিঠাতেলখিনি এড কৰি দিয়াৰ পাছত এয়া আমাৰ বগৰীখিনি প্ৰিপেয়াৰ হৈ গ'ল, বগৰী আচাৰখিনি।